your meat click. Apa poriza? পঢ়িছো তই টেনচন ল'ব নালাগে মই এবাৰ মেট্ৰিকত ফালি পেলাম বেমাৰী মানুহ আপাতো বাকি গৈছি চাব লাগিল চশমা জোৰা কৰিছো ঘূৰা মানুহ টাইমটো বা কিমান হ'ল চশমা জোৰা কেনেকুৱা ঘূৰা মানুহ এটাই বাজে ধৰে লাইটটো জ্বলি আছে আমাৰ আপাও এটা কৰি পঢ়ি থাকে পৰীক্ষাটো নম্বৰো কম পায় তাক একবাৰ আজি চেক কৰিব লাগিব মই কি পঢ়ি আছে তাক আজি চেক কৰিব লাগিব মই কি পঢ়ি থাকে সদায় সদায় ও পা কি পঢ়ি আছে তই কি ফেললি এখন তই হা বুতাও ঐ কি পঢ়িছা কি কবিতা লেখছা পঢ়ছ তই মৰমৰ যাম হা মৰি পেছা মোক তই মোক হাম কৰিব আহিছা তোৰ হাম কি তোল হা কি দেখা লাগি গৈছা কি ভাবছা হাম নহয় দেউতা এইটো কবিতা কি কবিতা পঢ়িবি আৰু তো কবিতা লাহাৰা তিৰি হলি হা দেউতা এখন চিঠিয়ে মোৰ লগৰ এজনৰ কাৰণে লিখিছো হা চিঠি পঢ় কি কবিতা লেখছা পঢ়ছ তই মৰমৰ যাম কি জান আমাৰ তাউলা সগুনৰ পৰা 2000 টকা চুৰ কৰি নি পথাৰৰ আলিত মই লুকাই থৈছিলো হা পথৰ হা মই মাৰে নি লিখিছিলো তই হা হা কি লেখছা পঢ় তোমাক দুৰ্গা পূজাত কাপোৰ দিম বুলি কিন্তু তোমাৰ কপাল বেয়া পইচাখিনি নিগনিয়ে খালে তুমি বেয়া নাপাবা হা মাইৰে আজি মই এক বছৰে কাপোৰ একযোৰ খুজি মই পইচা দিব পৰা নাই পইচাৰ কাৰণে তই নিনি খুলি পইচাটো হা পিছফালে কি লিখছে পঢ় পাছত সিদিনাখনে ৰাতিপুৱা তোমালোকৰ জাৰ্চি ছাগলীজনী বাৰীত সোমাইছিল মই তোমালোকৰ ছাগলীক দেখি তোমাক দেখা যেন লাগিছিল আৰু মই ফূৰ্তিতে মালভোগ কল এথোক খুৱাইছো হা তই মালভোগ কলটো খুৱাইছা এটা মালভোগৰ দাম 20 টকা আকাশৰ দাম বুজি পাইছা তই এই মালভোগ কলটো কিয় খুৱাব লাগে আজি হা হা সেইবিধি কি লিখছে চাওঁ পঢ় নহয় দেউতা সিবিঠি একো নাই পঢ় বুলি কৈছে পঢ় সেইবিধি দেউতা সিবিঠি কবিতা আছে কবিতা মই শুনিছো ব্ৰাছৰ লগত কলকে দিফি দে হা চিঠিৰ লগত আৰু কবিতা ফি দে ক'ত শুনছা হা পঢ় চাচোন পঢ় মই বহুত দিন কবিতা শুনা নাই কি কবিতা লিখছে মই চাওঁ প্ৰিয়া হা কবিতাৰ নাম মৰমৰ প্ৰিয়া কবিতাৰ নাম বেছি নাপলি তই চকুৰ চাৱনিয়ে আৰু ওঠৰ মিচিকে হাঁহিয়ে মোক বলিয়া কৰি মাৰিছে হা সেইটো আপনি তোক চুৰ চাৱনি কৰি কাল দিছি হা তই কিমান পঢ়া গম পাইছ কিমান কবিতা লেখা তই ৰাতিপুৱা ঘৰ পৰা পঢ়িবি নালাগে আজি মই এটি যাযাবৰ ধৰাৰ দিহিঙে দিপাঙে লৰণি বিচাৰি নিজা ঘৰ মই এটি লাগে না গম পাইছা না বেটা নৃত্য বলাই প্রেম করে হাতে গম পায় তার শাশুর শাশুন প্রেম করা বহুত টেনচন কি টেনশন বহুত টেনচন কবাত জোচত লগাইছা নেকি নাই নাই বাবা হা নাই তেতিয়াহ'লে এইবিলাক কি ক'ত কাম চাম কৰি আছা নেকি ঘৰ কিবা গালি দিছে নেকি গালি দিছে কি কাৰণত দিছে আৰু কিবা কাৰণে ছোৱালী লাফৰা ন হা মই ঘৰত যাই কৈ আছো হা একদম সরো আছে তারপর কি কবি রে কি ছিল কসু তাই এ মোর কেমন রে বাল আমি তো টেনশন 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 কি টেনশন টেনশন বহুত আরে মনে হন কিনছে গিলা
আমি তা কোনা নহ'লে চাওঁ দে চাওঁ না 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 নহ'লে চাওঁ দে কোনা নাই চাওঁ দেচোন কিনছে এইগিলা চাওঁ আইনে আৰু কাকে দেখোন মোৰ বিয়ালে আৰু এইগিলা কি কৰিব গ'লি আনে কি আনছে এখন ও মৰা পাছত মৰাৰ আগত অলপমান চক কৰিব লাগে তেতিয়া মানুহগিলা দুখ কৰিব কি কয় চক থাকা বুলি ডেঞ্জাৰ খাই কথা কৈছে দে এখন এবাৰ দিদি চাব লাগিব এইটো কি আনছে এইটো আৰু কি আনছে এইটো মই যদি যাই থাকোঁতে ভোক লাগে তেতিয়া আধা ৰাস্তাতে মৰিম তো খাব খাব লাগিব কি লাগিব ডেঞ্জাৰ কথা দে এইটো চাওক দিছোঁ টাকানডাল আৰু কি কৰিব গ'লি আনছে তাকান্দালে বড় তোর বাড়ি দিনের কুকুর মুখ যদি খাতে মুখ মরাই নেবো কি ডেঞ্জাৰ বস্তু আনছে কুকুৰে হাওয়ার ভিতরে করছে দে ভালো করছে দে এগুলো নাকি মরবে নাকি তো ঘর কমা কিবা এটা বুঝে দিম আৰু নালকে মই ঘৰত নাযাওঁ এই পাগলা আছে নেকি যে ঘর যাব না বুঝো ওর তাই মরা কামে বেলি যা না আমার দলান খানে বাড়ি নাকি এ নহয় ভাই মই ৰাতি বহুত ভাবলো হাই ৰাস্তা আৰু ট্ৰেজৰ আগত মৰাৰ কথা আছিল কিন্তু বহুত কষ্ট হয় ভুল লাগে মোৰ সেইকাৰণে ইয়াতে মৰবি আহিলো দলান খানৰ পৰা জাপ মাৰ দি তোর মরাতো মরবি তো কি কারণ মরবি এসে সেইটো তো কইছ তই এ ভাই প্ৰেমৰ জ্বালা ঘৰৰ জ্বালা চব সহ্য কৰিব নোৱাৰি প্রেমর মানে কেনে জানাবা পইচা মাৰাই জানে নৌকাৰ কিমান জোৰ না বান্দাৰে কেতিয়াও নাৰকেলৰ মূল্য বুজি নাপায় তই কেতিয়াও প্ৰেম কৰাই নাই তই কি বুজি পাবি এ ভাই সেইটো তো ডায়লগ দিব জানছে তো কথা ডায়লগ দিয়ে না এইটা আমি প্রেম করা নাই বিন্দাস আছো দেখছ না পুরো কারো কথা মতো চলবে না নালকে নিজের মতো হাসি নিজের মতো পিনছু দেখা না কি চশমা মারি স্টাইল ঘুরি আছো এগুলো প্রেম করবে হাতে দিছো কি করবে প্রেম করছে মনার এগুলো জোগাড় গিলা আনছে ডেঞ্জার জোগাড় গিলা এগুলো ধরুন কি টাকা জান কথা লইছে এগুলো ফালি হলে মাথার কুপে চুপে এগুলা ভাই নকরবি প্রেম চিম করা বাদ দি ঘরের মানুষ যত চাই দে সেইটোৱে চাবি চাই কেনে বিয়া চিয়া পাতি এগুলো বাদ দি এইটো আমাৰ নতুন চেনেল হয় লাভ ব্ৰেকিং আৰু এইটো চেনেলত আমাৰ এইটো নতুন ভিডিঅ' হয় আপোনালোকৰ আশীৰ্বাদ বিচাৰি আপোনালোকৰ ওচৰত দিবলৈ বিচাৰোঁ যাতে আপোনালোকে আঁকোৱালি লয় আৰু এই ভিডিঅ'টোৰ দ্বাৰা এটা নীতিকে দিব বিচাৰিছোঁ যাতে প্ৰেম কৰিব লাগে যেনেকৈ তেনেকৈ কৰিব লাগে যেনেকৈ ঘৰৰ পইচা পাতি চুৰি কৰি নি জীয়াবক কিছুমান বস্তু কিনি দিয়া বা ঘৰৰ সেই অনটনৰ পৰা পইচা চুৰ কৰি নিয়ে বা পঢ়িব এৰি কেনে কবিতা লিখি বা চিঠি লিখি থকা সেইবোৰ কৰিব নালাগে যাতে সেইবোৰ নকৰে এইখিনিয়ে কৈছোঁ আৰু আমাৰ ভিডিঅ'টো আঁকোৱালি ল'ব বাকীখিনি কৰিব আৰু আমাৰ ফ্ৰেণ্ডে কৈ দিব আৰু কৈ দিয়ক ঠিক আছে আমাৰ ভিডিঅ'টো চাই লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব জয়